এই গল্পটো ৰমেন নামৰ এজন অনাথ ল'ৰাৰ। কিছু বছৰ আগতেই তাৰ মা দেউতা সি সৰু হৈ থাকোঁতেই মৃত্যু হৈ গৈছিল। মা দেউতাৰ মৃত্যু হোৱাৰ পিছত সি তাৰ আইতাকৰ লগত আছিল। তাৰ আইতাই ফুল বিক্ৰী কৰি তাৰ লালন পালন কৰিছিল। এদিন তাৰ আইতাৰ খুব অসুখ হৈছিল। ল'ৰা আৰু মই চাগে নেবাচো। এনেকুৱা নক'বা আইতা, তুমি মৰি গ'লে মই কাৰ লগত থাকিম? কোনে মোক চাব কোৱা? মই অসুস্থ হৈ পৰি আছোঁ। ফুল বিক্ৰী কৰিব নোৱাৰিলে ঔষধ কি কৰি কিনিম? ঔষধ কিনিব নোৱাৰিলে মোৰ অসুখ ভাল হ'ব কেনেকৈ? আইতা, তুমি একো চিন্তা নকৰিবা। মই তোমাক মৰিব নিদিওঁ। মই তোমাৰ কাৰণে ঔষধ কিনি আনিম। চাবা, তুমি ঔষধ খালে ভাল হৈ যাবা। কিন্তু তই ইমান টকা ক'ত পাবি? আইতা, আজিৰ পৰা মই ফুল বিক্ৰী কৰিম, তোমাৰ কাৰণে ঔষধ আনিম। তই এতিয়া বহুত সৰু। ৰাস্তাৰে ফুল বিক্ৰী কৰা অনেক কষ্টৰ কাম। মই তোমাক এই কাম কৰিব নিদিওঁ। মোৰ কোনো কষ্ট নহয় আইতা, মই পাৰিম। সি কিছু ফুল লৈ ৰাস্তাৰ দিগি গৈছিল। ৰাস্তাত এজন মানুহ বাছৰ কাৰণে অপেক্ষা কৰি আছিল। সি ফুল লৈ মানুহজনৰ ওচৰত গৈছিল। দাদা, ফুল ল'বা? নলওঁ, মোক কোনো ফুল নালাগে। লওক না দাদা, দিনটো ঘূৰিলোঁ, এটাও ফুল বিক্ৰী কৰিব নোৱাৰিলোঁ। তুমি বিক্ৰী কৰিব পৰা নাই তেন্তে মই কি কৰোঁ? যা ইয়াৰ পৰা, মোক আৰু বিৰক্ত নকৰিবি। মানুহজনৰ কথা শুনি ৰমেন আৱেগিক হৈ তাৰ পৰা গুচি আহিছিল। অলপমান যোৱাৰ পিছত সি আৰু এজন মানুহ দেখিব পাইছিল। ককা, এটা ফুল লওক না। এইটো চাওক কিমান ধুনীয়া ফুল। এটা লওক না ককা। নহ'ব ল'ৰা, মই তোমাৰ ফুল ল'ব নোৱাৰিম। মোৰ তাততো বাছৰ ভাড়াৰ বাহিৰে কোনো টকা নাই। ককা, মোৰ আইতা বহুত অসুস্থ। ফুল বিক্ৰী কৰিব নোৱাৰিলে আইতাৰ কাৰণে ঔষধ কিনিব নোৱাৰিম। এটা ফুল লওক না। তুমি অন্য জেগাত যোৱা ল'ৰা। ৰমেনে তাৰ পৰা আকৌ গুচি গৈছিল। সি কৈছিল, মই আইতাক কৈছিলোঁ আজি ফুল বিক্ৰী কৰি ঔষধ লৈ যাম, কিন্তু ইমান সময় ঘূৰিলোঁ, এটাও ফুল বিক্ৰী কৰিব নোৱাৰিলোঁ। হে ভগৱান, তুমি কিয় মা দেউতাক মোৰ পৰা আঁতৰাই নিলা? আজি যদি মা দেউতা থাকিল হয় তেন্তে এনেদৰে আজি কষ্ট কৰিব লগা নহ'ল হয়। এনেবোৰ কথা কৈ সি মানুহৰ ওচৰত আহিছিল। সি কিন্তু ফুল বিক্ৰী কৰিব পৰা নাছিল। সি হতাশ হৈ ঘৰত আহি আইতাক কৈছিল, আইতা, মই তোমাৰ কাৰণে ঔষধ আনিব নোৱাৰিলোঁ। তুমি ঠিকেই কৈছিলা, ফুল বিক্ৰী কৰা অনেক কষ্টৰ কাম। তই আৰু ইমান কষ্ট কৰিব নালাগে। মই এইকেইদিনতে ঠিক হৈ যাম। নহ'ব আইতা, মই কালি আৰু চেষ্টা কৰিম। মই কালি নিশ্চয় ফুল বিক্ৰী কৰিব পাৰিম। মই তোমাক সুস্থ কৰিমেই। ৰমেনে ঔষধৰ টকা যোগাৰৰ কাৰণে ফুল বিক্ৰী কৰিব গৈছিল। ভগৱান, আজি কি এটা ফুলো বিক্ৰী কৰিব নোৱাৰিম নেকি? মোক সাহায্য কৰা ভগৱান। সি এঠাইত গৈছিল। সি এহাল মানুহক দেখিছিল। ৰমেনে তাৰ ওচৰত গৈছিল। মেডাম, ফুল ল'ব নেকি? একদমেই ভাল ফুল। নেলাগে, মোক নেলাগে। মেডাম, এটা ফুল লওক না। মই ৰাতিপুৱাৰ পৰা এটা ফুলো বিক্ৰী কৰিব পৰা নাই। আপুনি এটা ফুল লওক না। এই ল'ৰা, তই শুনা নাই নেকি? যা ইয়াৰ পৰা। আমাক দিগদাৰি নিদিবি, যা।
তুমি কিয় এনেকৈ কৈছা? এই ল'ৰা, তোমাৰ এই বয়সত পঢ়া শুনা কৰাৰ সময়। পঢ়া শুনা নকৰি ফুল বিক্ৰী কিয় কৰিছা? মেডাম, মোৰ মা দেউতা নাই। কোনে মোক পঢ়া শুনা কৰাব? তোমাৰ মা দেউতা ক'ত গ'ল? তেওঁলোক ভগৱানৰ ওচৰত গুচি গ'ল। মোৰ আইতাৰ বাহিৰে মোৰ কোনো নাই। মোৰ আইতা বহুত অসুস্থ। মই ফুল বিক্ৰী কৰিব নোৱাৰিলে আইতাৰ কাৰণে ঔষধ নিব নোৱাৰিম। ছাৰ, আপোনাৰতো অনেক টকা, মইতো ভিক্ষা খোজা নাই। তোমাৰ কথা শুনি মোৰ বহুত কষ্ট হৈছে। তুমি ইমান এজন সৰু ল'ৰা হৈ কাৰো পৰা ভিক্ষা নুখুজি ফুল বিক্ৰী কৰিছা। আমি এনেই টকাবোৰ নষ্ট কৰোঁ, কিন্তু তোমালোকৰ দৰে অসহায় মানুহক সাহায্য কৰিব নিবিচাৰোঁ। মই তোমাৰ সকলো ফুল ল'ম। মেডাম, এইবোৰ লওক। তেতিয়াই ফুলবোৰ দি টকা লৈছিল। এনেদৰে সি তাৰ আইতাৰ অসুখ ভাল কৰিছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰিব।